Hello everyone, কি খবৰ সকলোৰে নিশ্চয় ভাল আজি মই আপোনালোকৰ বাবে লৈ আহিছো এটা প্ৰেমৰ কাহিনীৰ সমৃদ্ধ অডিও সিৰিজ যাৰ নাম হৈছে টেলছ অফ হাৰ্ট অডিও সিৰিজ হয় নহয় হেয়া আপোনালোকৰ ওপৰত নিৰ্ভৰ কৰিব যদিহে আপোনালোকে ভিডিঅ'টো মৰম দিয়ে তেনেহ'লে নিশ্চয় আগলৈ এনেকুৱা ভিডিঅ' মই এই চেনেলটোত দি যাম যদিহে ভাল পায় আপোনালোকে তেনেহ'লে জনাব কমেণ্ট বক্সত কেনেকুৱা পালে এই ভিডিঅ'টো তেনেহ'লে আজিৰ কাহিনীটো আৰম্ভ কৰোঁ আজিৰ কাহিনীটোৰ নাম হৈছে ছায়া হৈ আহা এবাৰ কাষৰলৈ ৰাজীৱে নিজৰ ৰুমৰ খিৰিকীখন খুলি দিলে বাহিৰৰ চেঁচা বতাহ সোমাই আহি তাৰ মন প্ৰাণ সাত পেলালে মোবাইলত অহা এটা ৰিমাইণ্ডাৰে তাৰ হৃদয়ৰ কোনোমতে জোৰা লগোৱা টুকুৰাবোৰ আকৌ যেন ভাঙি পৰিল এৰা আজিৰ দিনটোতেই তাইক সি শেষবাৰৰ বাবে লগ পাইছিল ৰাজীৱ আৰু নিশা দুয়ো আছিল প্ৰেমিক প্ৰেমিকা কলেজৰ আটাইতকৈ ফেমাছ জোৰাটো দুয়ো যেন ইজনী সিজনৰ বাবেই সৃষ্ট মানে ইংৰাজীত কোৱাৰ দৰে মেড ফৰ ইচ আদাৰ ৰাজীৱ আৰু নিশাৰ প্ৰেমৰ চৰ্চা কেৱল কলেজৰ মাজতে সীমাবদ্ধ নাথাকি ঘৰো পাইছিলগৈ ৰাজীৱৰ ঘৰৰ সকলোৱে সিহঁত দুটাৰ ৰিলেশ্যনশ্বিপৰ কথা গম পাইছিল নিশাৰ ঘৰতো ঘুনুকঘানাককৈ এই কথা লাহে লাহে জানিবলৈ ধৰিছিল কলেজৰ দিনবোৰত কলেজৰ কেণ্টিনত সিহঁতক দেখি জ্বলা মানুহ কিন্তু বহুত আছিল নজ্বলিবই বা কিয় কলেজৰ আটাইতকৈ ধুনীয়া ছোৱালী তাইক কলেজৰ প্ৰায় সকলো ল'ৰাই নিজৰ কৰা সপোন দেখিছিল কঁকাললৈকে পুৰা দীঘল চুলি আৰু কাজল লগা চকুৰে তাই প্ৰায় কলেজৰ সকলো ল'ৰাকেই পাগল কৰি দিছিল লাহে লাহে কলেজীয়া জীৱন শেষ হ'ব ধৰিলে সকলো এতিয়া ঠিকনাবিহীন নদীত নাও মেলি দিছে সকলো এতিয়া নিজৰ নিজৰ পথত নিশায়ো উচ্চ শিক্ষাৰ বাবে গুৱাহাটীলৈ যাব অকলশৰীয়া হ'ল ৰাজীৱ তাৰ পঢ়িবৰ ইচ্ছা আছিল কিন্তু আৰ্থিক অনাটনৰ বাবে সি গ্ৰেজুৱেশ্যন কমপ্লিট কৰি ঘৰতে কিবা এটা কৰাৰ কথা ভাবিছে আজি নিশা যাবগৈ 4:30 বজাত গুৱাহাটীৰ ট্ৰেইনত উঠি ষ্টেচনত শেষবাৰৰ বাবে দুয়ো একেলগে আছে এৰি যাব যেন খোজা নাই তাই আৰু সিও জোৰেৰে হাতখন ধৰি আছে নিশাই এনেদৰে হঠাৎ তাক এৰি যাব বুলি সি কল্পনাই কৰা নাছিল ৰাজীৱে ভয় কৰিছিল যদি তাই হেৰাই যায় অচিনাকি মানুহৰ ভিৰৰ মাজত কাৰণ আজিকালি মানুহে অচিনাকি এজন জীৱনলৈ আহিলেই তাকে আপন কৰি লয় তেতিয়া তাই কৈছিল আমাৰ মাজৰ দূৰত্বই জানো আমাৰ সম্পৰ্কটো শেষ কৰিব পাৰিব প্ৰেমক জানো দূৰত্বই বাধা দিব পাৰিব দূৰত্ব মাথো শৰীৰৰহে হয় মনৰ পৰা দূৰ কেতিয়াও নহয় তাই গ'লগৈ লাহে লাহে সকলোবোৰ সলনি হ'ব ধৰিলে মাজনিশা 12 বজালৈকে পতা কথাবোৰ লাহে লাহে কমি যাব ধৰিলে তাই এতিয়া ব্যস্ত হ'ব ধৰিলে নতুন ঠাইলৈ গৈ তাই যেন হেৰাই গ'ল আজি তাই এৰি যোৱা 4 বছৰ হ'ল ষ্টেচনত মৰা শেষ ফটোখন সি চাই ৰ'ল তাইৰ এটা ফোন কলৰ বাবেই সি ৰৈ আছে তাই হেৰাই গ'ল ভিৰৰ মাজত তাই পাহৰি গ'ল মৰম ভাল পোৱা সকলোবোৰ পুৰণিক পাহৰি তাই নতুনক আদৰি ল'ব শিকিলে এবাৰ যদি তুমি আহিলা হয় মাজনিশাৰ সপোনৰ আলহী হৈ আহিবানে তুমি ছায়া হৈ মোৰ কাষলৈ কেতিয়াবা অজানিতে আজিৰ কাহিনী এয়াই আপোনালোকে কাহিনীটো কেনেকুৱা পালে শুনি জনাবচোন আৰু আগলৈ এনেধৰণৰ ভিডিঅ' দিম নে নিদিম সেয়াও জনাব